এইটো ঘড়ী যে এইটো ঘড়ী মোৰ বিয়াত গিফ্টত উঠাই ইমান ধুনীয়া কালি আকৌ মাহঁতৰ ঘৰত পাই গ'লোঁ বিচাৰি মানে মাইনাক খেলা দিওঁতে এইটো পাই গ'লোঁ মই আপোনালোকক দেখাই দিওঁ আৰু মাহঁতৰ ঘৰত কি খালোঁ তাকে ৰেচিপিটো শ্বুট কৰা নহ'ল কিন্তু অকণ আপোনালোকক দেখাই দিছোঁ কি খালোঁ এয়া বৌয়ে বনাইছিলে মাছৰ চাটনি বহুত টেষ্টি হৈছিলে চাটনিখিনি খাবলৈ এয়া নেমু টেঙা এয়া পোলাওখিনি দেখিছেনে দেখাতে লাগিছে নহয় ইমান ধুনীয়া হৈছে খাবলৈও ইমান টেষ্টি হৈছিলে মই অকণ ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকৰ লগত ৰেচিপিটো দিয়া নহ'ল ভাবিলোঁ কি খাওঁ তাকে দেখাই দিওঁ এয়া মাংস মায়ে ঢালি আছিলে বৌয়ে বনাইছিলে গুড মৰ্ণিং কালি কণ্টিনিউ কৰি আছোঁ এই আটা মাৰিলোঁ ৰুটি বনাম এতিয়া হাজবেণ্ড যাব ভাত খাই তাকে মাইনাক চাওক কি কৰি আছে বতাহে ইমান বতাহ মাৰি আছে গোটেই কাপ চাপ পৰি গৈছে কাপবোৰ এইয়া এইফালে হাই কৈ দিয়াচোন হাই গাইজ কৰি দিয়া এইফালে কোৱা হাই গাইজ কৈ দিয়া আপোনালোকৰ ভালনে খুদা বেয়া ছোৱালী নোকোৱা অঁ কোৱা মোক কি কৈ আছিলা কোৱা ভৰিত কি হৈছে ক'ত চাবোন হাত ধুব কৈ দিয়া তুমি এতিয়া এইবিলাক কৈ থাকিবা কামত গ'ল তাই প্ৰশ্ন একদম উঠাৰ পৰা আৰম্ভ একদম এতিয়া যে নন ষ্টপ প্ৰশ্ন কৰি কৰি তাৰমানে ভাগৰুৱাই দিব এইটো বয়সে হয় ইটো কি হ'ল সিটো কি হ'ল এইটো কি হ'ল সুধি মোৰ কেতিয়াবা খং উঠি যায় কিবা এটা টেনশ্যনত থাকোঁ বা কিবা এটা কৰি থাকোঁ মাইনাই যে ইমান প্ৰশ্ন সুধিব একদম উত্তৰ দি ভাগৰ লাগি যায় লাষ্টত তো এতিয়া উঠিছোঁ একো কাম কৰাই নাই মাত্ৰ হাজবেণ্ডক খুৱাই পঠালোঁ আমি দুজনীও খালোঁ এতিয়া কামত লাগিছোঁ ধুমধাম মাইনা শুই গ'ল এয়া আপোনালোকক মই দেখাই দিছোঁ তাই টোপনি গ'ল তাইৰ লগত লাগি থাকোঁতে মোৰ মানে আধা ঘণ্টাত হোৱা কামবোৰ একদম 1-1.5 ঘণ্টা লাগি যায় জানেনে ইটো লাগে সিটো লাগে এতিয়া মই পানীৰ চুইচটো অফ কৰিব গ'লোঁ চাওঁ আহি পেলাই তাই মোৰ মানে ভাল চাফা পেণ্টটো পানীত ভিজাই থৈ দিছে উপায় নাই আৰু এনেকৈ মেনেজ কৰি কামবোৰ কৰিব লাগে আৰু এতিয়া মই যেতিয়া তাইক শুৱে সেইখিনি সময়তে মই পৰাপক্ষত যিমান সোনকালে পাৰোঁ কামবোৰ কৰি লওঁ এতিয়া মই ঘৰ চাফা কৰি আছিলোঁ যিহেতু ভাত ৰান্ধিবও আছিলে মই পিছত পটাপট ঘৰটো অকণ চিজিল কৰি লওঁ মাইনাক যিমান চিজিল কৰিলেও মাইনাই মানে উল্টা কৰিবই কৰাকৈ কৰি থাকিব লাগে আপোনালোকৰ কাৰ এনেকুৱা হয় জনাবচোন কমেণ্ট বক্সত দেখিলে এইবোৰ চিধাকৈ থওঁ তাইও মানে চাফা কৰে একদম তাইও কাম কৰা হয় মোৰ লগত একদম আজি কি কৰিছে জানেনে যেতিয়া মই কাপোৰ ধুব গ'লোঁ বাথৰুমত সোমাই লৈ মা এটা কামকে মোক মানে বঢ়াই আছে পানীখিনি অখালিব লওঁহে তাই আকৌ লেতেৰা কাপোৰ এটা তাত ভিজাই দিয়ে কি যে কৰিছে নহয় তাইক লৈ একদম মোৰ এটা কামকে লৈ টানি ভালো লাগে বাৰু তাইৰ লগত টাইম পাছো তেনেকৈ হৈ যায় যেনেকৈ কাম বঢ়াই তেনেকৈ লগ এটা আৰু টাইম পাছ হৈ যায় আৰু এয়া মই এতিয়া পোলাও বনাব লৈছোঁ মই কুকাৰত ৰিফাইন দি দিছোঁ ৰিফাইনখিনি গৰম হওঁতে মই তাত পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ মই এইটো মিডিয়াম চাইজৰ 2টা পিঁয়াজ লৈছিলোঁ আৰু পিঁয়াজখিনি মই ভাল ইয়াতে অকল মই চেনি দি দিছোঁ চেনি দিলে পিঁয়াজৰ কালাৰটো বহুত ধুনীয়া হয় পোলাও কালাৰটো ভাল হ'ব তাৰপিছত এয়া দেখিছেনে মোৰ পিঁয়াজখিনি বেছি কালাৰ হৈ গ'ল কাৰণ কি মাইনা আধাতে সাৰ পাই গৈছিল মই তাক খুৱাব যাওঁতে পিঁয়াজৰ কালাৰখিনি বেছি ডাৰ্ক হৈ গ'ল এতিয়া মই ইয়াতে দিছোঁ আদা নহৰু পেষ্ট সেইখিনি ভালকৈ ভাজি লোৱাৰ পিছত মই ইয়াতে ধুই থোৱা চাউলখিনি দি দিছোঁ আৰু অলপমান কাজু দি দিছোঁ এতিয়া এইখিনি ভালকৈ লৰাই লৈ আন্দাজমতে নিমখ দিছোঁ নিমখ দি জোখমতে পানী দি পেলাই কুকাৰৰ ঢাকনখন লগাই দিলোঁ এইয়া মোৰ পোলাও ৰেডি কেনেকুৱা হৈছে বাৰু দেখিবলৈ খাবলৈ বহুত টেষ্টি হৈছিলে তাৰ আগতেই কৈছে তাই ফটো উঠোৱা বুলি ভাবিছে
পোলাও আজি আকৌ হাজবেণ্ডে খাম বুলি ক'লে। তেওঁ তাৰমানে পোলাও ইমানেই ভাল পায়, তেওঁ যদি মই কওঁ প্ৰত্যেকটো সাজতে বনাই দিওঁ, তেওঁ মানে আমুৱাই নাযায়, মানে ইমানেই ভাল পাব। কালি ৰাতি খালে আকৌ তেওঁ আজি খাব মন গ'ল। পিছত মই ভাবিলোঁ বনাই দিওঁ। তো আজি পোলাও ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কালি যিহেতু কৰা নহ'ল, কিন্তু সেয়া ৰিজু মামা যোৱা, দেৱা যোৱা যোৱা তো আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কিন্তু বস্তু লাহে লাহে যোৱা। কিন্তু কি হ'ব, আজি বস্তু গৰম মছলা, গোটা গৰম মছলা মোৰ ওচৰত নাছিল। আৰু যিহেতু জানে 11টা বজাতে দোকান পোহাৰ বন্ধ হৈ যায়, আৰু মোৰ মনতো নাছিল, আনি থোৱা নাছিলোঁ। তো সেইটো কাৰণে মই যেতিয়া বনালোঁ, গৰম মছলা নিদিয়াকৈ বনালোঁ। আপোনালোকে তেলত কিন্তু গোটা গৰম মছলাটো দিব আৰু তেজপাত দি দিব, তেতিয়া বহুত ধুনীয়া ফ্লেভাৰ হয় আৰু পোলাওত। কিন্তু মই দিয়া নহ'ল, মোৰ ওচৰত যি যি সামগ্ৰী আছিল তাকে দি মই বনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এটা কথা, মোৰ কুকাৰটো বহুত পুৰণি হয়, সেইটো কাৰণে মানে পাতলা হৈ গৈছে, তো সোনকালে গৰম হয় আৰু জ্বলি যায় বস্তুবোৰ। তো মানে ছাইডটো অকণ পুৰাৰ নিচিনা, সেইটো আপোনালোকে মানে লেতেৰা বুলি নাভাবিব, সেইকাৰণে মই কৈ দিছোঁ। আৰু মই কৈছিলোঁৱে নহয়, মোৰ ছোৱালীৰ কাৰণে এটা কাম, মই কৰিবলগীয়া কাম কৰোঁতে কিমান সময় লাগি যায়, তাকে হ'ল আজি। মই পোলাও পিঁয়াজ ভাজি থাকোঁতে তাই শুই আছিল, সাৰ পালে। তো মই গেছটো অফ কৰি গ'লোঁ, কিন্তু মানে গেছৰ দাবটো থাকেতো, কুকাৰটো মই নমাই থৈ নগ'লোঁ যে পিঁয়াজখিনি অলপ বেছি ৰঙচুৱা হৈ গ'ল, ব্ৰাউনৰ নিচিনা। একো নাই, তিতা হোৱা নাই, সিমানখিনি হ'লে একো নহয়, কালাৰটোও ভাল হয়। কিন্তু তাতকৈ মই এনেই হ'লে কম কৰোঁ অকণমান, কিন্তু সেয়া হৈ গ'ল আৰু উপায় নাই। মাইনালৈ লাগি থাকোঁতে এটা কাম কৰোঁ, এবাৰ গেছ অফ কৰি তাৰপিছত আকৌ জ্বলাই পেলাই আকৌ বনোৱা। ঠিক আছে, তেতিয়াহ'লে এতিয়া মোৰ হৈ গ'ল কাম কৰি আজৰি। মাইনাই আজিৰ ব্লগটো মই ইয়াতেই সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি মই বনোৱা ব্লগবোৰ চাই ভাল লাগে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই বনোৱা ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোক এনেকৈ আগুৱাই যোৱাত সহায় কৰিব। কালি আকৌ মই আপোনালোকৰ মাজত আহিম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে ভালে থাকিব, ঘৰতে থাকিব, আৰু যদি বিশেষ কাম নাথাকে বাহিৰলৈ একদমেই নোলাব। মাস্ক পৰিধান কৰি থাকিব আৰু চেনিটাইজ কৰি থাকিব। বাই।